Guys, welcome back to my channel Rouja Yasmin. মোৰ নতুন এটা ভিডিও লৈ আপোনালোকৰ আগত পুনৰ আহিলো। ভাবিলো আজি এটা নতুন ৰেচিপি বনাম সো আপোনালোকৰ লগতে শেয়াৰ কৰো আৰু মোৰ ভিডিওটো চাই যদি আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। এনেদৰে আমি ভীমকলৰ কলডিল এটা লৈ লৈছো। ভীমকলৰ কলডিলৰ আজি ভাজি বনাম। আৰু লগতে পিয়াজ এটা, নহৰু আৰু আদা এডখৰো লৈ লৈছো আৰু এনেদৰে ভীমকলৰ কলডিলটোৰ আমি বগা অংশটো উলিয়াই লৈ ৰঙা অংশটো পেলাই দিছো। এতিয়া আমি মিহি মিহিকৈ কলডিলটো কাটি লম। আমি সোৱাদ অনুসৰি নিমখ দিলো। এতিয়া গুটেইখিনি এনেকে মোহাৰি লম। কলডিলখিনি মোহাৰি লৈ এতিয়া অলপ কোমল হয় যেন সেইকাৰণে এনেকে আমি খানি লৈছো অলপ। নহৰু আৰু কেঁচা জলকীয়া দুটাও কাটি দিছো আমি ইয়াতে। কলডিলখিনি আৰু মোহাৰি ললো। মছলা দি লম। জিৰা এচামুচ, জালুক আধা চামুচ, নিমখ আগতে আমি সোৱাদ অনুসৰি আমি দি লৈছো দেই। আৰু হালধি পাউডাৰ, আৰু জলকীয়া গুড়ি, ধনিয়া পাউডাৰ অকমান দি দিছো ইয়াতে। কেৰাহী গৰম হ'বলৈ দি ইয়াত আমি তেল দি ললো। এতিয়া সব ইয়াত মছলা সানি ললো যেন হেতু কাৰণে তেলত আমি মাৰি নলওঁ, কেঁচাই কেঁচাই সব সানি লম, তাৰ পিছতহে তেলত দি দিম সব। পানী অলপমান দি লৈছো সিজিবৰ কাৰণে। এতিয়া আমি ঢাকন মাৰি দিম সিজালৈকে। ভাজিখিনি হোৱাৰ আগে আগে পিচি থোৱা আদাখিনি আমি ইয়াত দি দিম। আমাৰ কলডিলৰ ভাজি ৰেডি হৈ গ'ল। এতিয়া আমি গৰম ভাতৰ লগত খাম আৰু। মোৰ ভিডিওটো চাই যদি আপোনালোকৰ নিশ্চয় ভাল লাগিল তেন্তে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। যদি সবতকৈ প্ৰথম তেতিয়া আপোনালোকেই নটিফিকেশ্যন পাব। আৰু আজিলৈ মোৰ ভিডিওটো ইমানতে সামৰিলো আৰু নেক্সট এটা ভিডিওলৈ আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই।